প্ৰিয় দৰ্শক এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক গোল নেমু আৰু ঢেকীয়া শাকেৰে ৰন্ধা মাছৰ টেঙা আঞ্জা এখনৰ ৰেচিপি এটা দেখুৱাব লৈছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। প্ৰথমতে ঢেকীয়া শাকৰ টান ঠাৰিবোৰ আঁতৰাই ঢেকীয়া শাকখিনি ৰ'দত প্ৰায় আধা ঘণ্টামান সময় ৰাখি লেৰেলাই ল'ব লাগিব। তাৰ পিছত ঢেকীয়া শাকখিনি ভালদৰে ধুই মিহিকৈ কুটি ল'ব লাগিব। ঢেকীয়া শাকখিনি ৰ'দত লেৰেলাই ল'লে বিজল ভাৱটো নোহোৱা হয়। আধা কাপ মচুৰ দাইল লোৱা হৈছে। দাইলখিনি পানীত তিয়াই প্ৰায় 20 মিনিটমান সময় ৰাখিব লাগিব। তাৰপিছত ধুই ল'ব লাগিব। টেঙাৰ বাবে গোল নেমু এটা লোৱা হৈছে আৰু গোল নেমুৰ ৰসখিনি উলিয়াই লোৱা হৈছে। গৰৈ মাছকেইটা বাছি ভালদৰে ধুই নিমখ আৰু হালধি সানি লোৱা হৈছে। এতিয়া কেৰাহীখন গৰম কৰি তাতে প্ৰয়োজনমতে তেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেলখিনি গৰম হোৱাৰ পিছত নিমখ আৰু হালধি সানি ৰখা মাছকেইটা দি দুয়োফালে ৰঙচুৱা হোৱাকৈ ভাজি ল'ব লাগিব। গৰৈ মাছ নভজাকৈও মাছৰ এই আঞ্জাখন ৰান্ধি খাব পাৰি। আনহাতে মাছকেইটা বৰ বেছি ভাজিব নালাগে। দুয়োফালে সামান্য ৰঙচুৱা হ'লেই প্লেটত নমাই থ'ব লাগিব। মাছৰ এই আঞ্জাখন ৰান্ধিবৰ বাবে মিঠাতেল আপোনালোকে নিজৰ হিচাপত ল'ব পাৰিব। মই অলপমান তেল কমাই লৈছোঁ। এতিয়া কেৰাহীত ৰৈ যোৱা তেলখিনিত মেথি গুটি আৰু শুকান জলকীয়াৰ ফোৰণ দিব লাগিব। এতিয়া ঢেকীয়া শাকখিনি দি ভালদৰে লৰাই দিব লাগিব। এতিয়া ঢেকীয়া শাকখিনিৰ ওপৰত প্ৰয়োজনমতে নিমখ, হালধি আৰু ধুই লোৱা মচুৰ দাইলখিনি দি ভালদৰে লৰাই ঢাকি দিব লাগিব। প্ৰিয় দৰ্শক, এনেধৰণৰ আমাৰ পৰম্পৰাগত সুস্বাদু ব্যঞ্জনৰ ৰেচিপিবোৰৰ ভিডিঅ' মোৰ চেনেলত আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে মোৰ ৰেচিপিৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাবলৈ বেল আইকনটো টিপি দিব। প্ৰায় 5 মিনিটমান সময়ৰ পিছত ঢাকোনখন খুলি ঢেকীয়া শাক আৰু মচুৰ দাইলখিনি ভালদৰে লৰাই দিব লাগিব। মোৰ ভিডিঅ' ডাউনলোড কৰি নিজৰ পেজ বা ফেচবুকত দিলে আইনমতে দণ্ডনীয় হ'ব। আনহাতে যদি শ্বেয়াৰ কৰে মোৰ কোনো আপত্তি নাই। এজনে এনে গৰ্হিত কাম কৰাৰ বাবে কথাটো উল্লেখ কৰিলোঁ। ঢেকীয়া শাকখিনি সিজি দাইলৰ লগত বৰ ধুনীয়াকৈ মিলি পৰিছে। এতিয়া প্ৰয়োজনমতে গৰম পানী দি ঢেকীয়া শাক আৰু দাইলখিনি ভালদৰে লৰাই ঢাকোনখন লগাই উতলিবলৈ দিব লাগিব। আঞ্জাখন প্ৰায় 20 মিনিটমান সময় উতলোৱা হৈ গৈছে। আনহাতে আঞ্জাত দিয়া পানীও কমি গৈছে। এতিয়া আৰু অলপমান গৰম পানী যোগ কৰিব লাগিব। এতিয়া মই আঞ্জাখনত 3টা কেঁচা জলকীয়া ফালি দিছোঁ। কেঁচা জলকীয়া দিয়া নিদিয়াটো আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত কথা। তাৰপিছত ভজা মাছকেইটা দি ঢাকোনখন লগাই আঞ্জাখন ভালদৰে উতলিবলৈ দিছোঁ। মাছকেইটা দিয়াৰ পিছত আঞ্জাখন প্ৰায় 10 মিনিটমান সময় উতলোৱা হৈ গৈছে। আনহাতে মই বিচৰা ধৰণে আঞ্জাখন ধুনীয়া পাক উঠিছে। এতিয়া নেমু ৰসখিনি দি ভালদৰে লৰাই দিব লাগিব। মই এটা গোল নেমুৰ ৰস দিছোঁ আৰু আপোনালোকে নেমু ৰস নিজৰ হিচাপত দিব পাৰিব। গোল নেমু আৰু ঢেকীয়াৰে ৰন্ধা গৰৈ মাছৰ সুস্বাদু আঞ্জা প্ৰস্তুত হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। এতিয়া গৰমে গৰমে ভাতৰ লগত গোল নেমু আৰু ঢেকীয়াৰে ৰন্ধা গৰৈ মাছৰ আঞ্জাৰ জুতি ল'ব পাৰিব। মাছৰ এই আঞ্জাখন খাবলৈ বৰ জুতি লগা হয়। আপোনালোকে কেতিয়াবা এনেদৰে ৰান্ধি খাই চাবচোন আৰু কেনে পালে জনাবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক,
এনেধৰণৰ সুস্বাদু ৰেচিপি এটালৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ, ধন্যবাদ।